ইয়াত আপোনাক কোনেও লগ নিদিয়ে। ইয়াত আপুনি যুঁজিব নিজেই পাৰিব লাগিব আৰু নিজক চম্ভালিবলৈও আপুনি নিজেই পাৰিব লাগিব। আপুনি যিমানেই ভয় কৰিব, মানুহে আপোনাক সিমানেই ভয় খুৱাব। জীৱনত সফল হ'বলৈ এই দুইটাই হোৱাটো বহুত জৰুৰী। এটা হৈছে সেইটো যিটোৱে তোমাক পিছলৈ টানি থাকে, আৰু আনটো হৈছে সেইটো যিটোৱে তোমাক আগুৱাই যাবলৈ বাধ্য কৰায়। জীৱনত যদি সুখেৰে থাকিব বিচাৰিছা, তেন্তে প্ৰথমে সেইজনক পাহৰি যোৱা তুমি যিজনে তোমাক পাহৰি গ'ল। প্ৰেম যিমানেই সঁচা হ'ব, কষ্টও সিমানেই বেছি হ'ব। যিমানেই কম আশা কৰিবা তুমি আনৰ পৰা, সিমানেই বেছি সুখী থাকিবা তুমি জীৱনত। বাহিৰে শান্ত দেখিবলৈ হ'লে ভিতৰি বহুত যুঁজিবলগীয়া হয়। প্ৰথমে নিজৰ ওপৰত ধ্যান দিয়া, আৰু যদি পিছত সময় পোৱা তেতিয়া আমাক জ্ঞান দিবা। বন্ধুসকল, আপুনি সেইজনৰ কাৰণে জীয়াই থাকিবলৈ শিকক যিজনে নেকি আপোনাৰ কাৰণে মৰিবলৈও সাজু আছে। আপোনাক কিমানজন মানুহে চিনি পায় এইটো কথাৰ একো গুৰুত্ব নাই, কিন্তু কিয় চিনি পায় এইটো কথাৰ বহুত গুৰুত্ব আছে। যদি তুমি ভাল চিন্তা কৰি থাকা তেন্তে তুমি ভাল হ'বা, আৰু যদি বেয়া চিন্তা কৰি থাকা তেন্তে বেয়া হ'বা। তুমি সেইজনেই হ'বা যিবোৰ কথাৰ বিষয়ে নেকি তুমি দিনৰ দিনটো চিন্তা কৰি থাকা। সেইকাৰণে জীৱনত আমি সদায় ভাল চিন্তা কৰিব লাগে। আমাৰ মনটো ডাঙৰ হ'ব লাগে। কথাটো সকলোৱে ডাঙৰ ডাঙৰ কয়। ৰজাৰ দৰে জীয়াই থাকিবলৈ হ'লে গোলামৰ দৰে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। হেৰুৱাই যোৱা বস্তুটোক মনত পেলাই নাথাকিবা, আৰু যিটো পাইছা তাক বৰবাদ নকৰিবা। আমাৰ বিফলতা এইটোত নাই যে বেলেগে আমাক চিনি নাপায়, বৰঞ্চ আমাৰ বিফলতা এইটোতহে আছে যে আমি নিজকে নিজে চিনি নাপাওঁ। মই মোৰ নিজৰবোৰকেই মোক আনৰ দৰে ব্যৱহাৰ কৰা দেখিছোঁ, আৰু মানুহে কয় যে নিজৰবোৰ সদায় নিজৰেই হয়। প্ৰেমত কোনোৱে বিনা কাৰণত কেতিয়াও নাকান্দে। যিজনে কাৰোবাক নিজতকৈও বেছি ভাল পাই পেলাই তেওঁহে প্ৰেমত কান্দিবলগীয়া হয়। নিজকে ইমানো ভাল নবনাবা তুমি যে যিকোনো মানুহে আহি তোমাক ব্যৱহাৰ কৰি যাব পাৰে। লাগিলে সঁচাটো কৈ কাৰোবাৰ হৃদয়খন ভাঙি দিবা তুমি, কিন্তু মিছাটো কৈ কেতিয়াও কাৰোবাৰ ভৰসা নাভাঙিবা। বেলেগৰ ঘৰত গৈ গৈ পঞ্চায়ত সিহঁতেই পাতে যিবিলাকৰ নিজৰ ঘৰত অলপো সন্মান নাই। সেইজন মানুহ প্ৰকৃততেই বুদ্ধিমান হয় যিজনে খঙতো কেতিয়াও মুখৰ পৰা বেয়া শব্দ নুলিয়ায়। আমি কিবা এটা বিচৰাটো আৰু পোৱাৰ মাজৰ বহুত পাৰ্থক্য থাকে। মানুহে আপোনাৰ বিষয়ে কি ভাবে এয়া একো জৰুৰী নহয়, কিন্তু আপুনি নিজৰ বিষয়ে কি ভাবে এয়াহে বহুত জৰুৰী। আপুনি মাথোন টকা পইচাক নিজৰ লগত ৰাখক, তেতিয়াহে সময় আৰু মানুহ সকলো আপোনাৰ লগত থাকিব। জীৱনটোৰ পৰা এটা নতুন শিক্ষা পাইছোঁ মই, যে আনক আমি যিমানেই গুৰুত্ব দিম সিমানেই আমি টেনচনত থাকিম। কোনো মানুহেই আমাৰ বন্ধু বা শত্ৰু হৈ এইখন পৃথিৱীলৈ নাহে। আমি তেওঁলোকৰ লগত কৰা আচাৰ ব্যৱহাৰেই আমাক তেওঁলোকৰ বন্ধু বা শত্ৰু বনাই দিয়ে। দুখ আমাৰ জীৱনলৈ এই কাৰণেই আহে যাতে আমি সুখৰ মহত্ব বুজি পাব পাৰোঁ। জীৱনৰ সকলো দুখ কষ্টই আমাক এটা শিক্ষা দিয়ে, আৰু সেই শিক্ষাই মানুহক বদলাই দিয়ে। আপুনি নিজে বিচাৰিলেও মানুহৰ আপোনাৰ প্ৰতি থকা ধাৰণাবোৰ কেতিয়াও বদলাব নোৱাৰে। সেইকাৰণে শান্তিৰে নিজৰ জীৱনটো জীয়াই থাকক আৰু সদায় সুখী থাকক। না প্ৰেম ডাঙৰ আৰু না বন্ধু ডাঙৰ। যিয়ে আমাক আমাৰ বিপদত লগ দিয়ে প্ৰকৃততে তেওঁহে ডাঙৰ। জীৱনৰ অভিজ্ঞতাবোৰে এটা কথা শিকাইছে যে চবতকৈ ডাঙৰ আঘাত আমাক কোনোবা আমাৰ আপোনেই দিছে। মোৰ আপোনবোৰেই মোক শিকাইছে যে ইয়াত কোনো আমাৰ আপোন নহয়। মই ভাল হৈও চালোঁ, কিন্তু তথাপিও মানুহে মোক বেয়া বুলিয়েই কয়।
যদি কোনোবাই আপোনাৰ অবিহনে সুখেৰে আছে তেন্তে তেওঁক সুখেৰেই থাকিব দিয়ক। মিছাতেই তেওঁৰ পিছত পৰি নিজৰ আত্মসন্মানকণ কেতিয়াও নেহেৰুৱাব আপুনি। যিজনে যাবলৈ বিচাৰিছে তেওঁক যাবলৈ দিয়া। যদি তেওঁ আজি ৰৈও যায় তোমাৰ বাবে তেন্তে কাইলৈ গুচিয়েই যাব। যেতিয়া ভাগ্যই আপোনাৰ লগ নিদিয়ে তেতিয়া বুজি ল'ব যে আপোনাৰ কঠোৰ পৰিশ্ৰমেই আপোনাৰ লগ দিব। তুমি যিমানেই দয়ালু, সত্যবাদী আৰু ভাল মানুহ হ'বা সিমানেই তুমি আনৰ পৰা ঠগ খাবা। সম্বন্ধ এটা কেতিয়াও দুৰ্বল হ'ব নালাগে। যদি এজনে মনে মনে থাকে তেন্তে আনজনে মাত লগাব লাগে। সফলতা পোৱাটো ইমান ডাঙৰ কথা নহয়, কিন্তু সেই সফলতাক চম্ভালি ৰখাটোহে বহুত ডাঙৰ কথা। এই দুনিয়াখনৰ মানুহবোৰ বহুত স্বাৰ্থপৰ। ইয়াৰ পৰা কিবা ভাল এটা পাম বুলি কেতিয়াও আশা নকৰিবা। ইয়াত কোনোৱেই তোমাক গোটেই জীৱনটোৰ বাবে কেতিয়াও লগ নিদিয়ে। সেইকাৰণে বন্ধুসকল, জীৱনত যদি আগুৱাই যাবলৈ বিচাৰিছা তেন্তে অকলশৰে আগবাঢ়ি যাবলৈ শিকা। প্ৰেমো বিচৰা আৰু শান্তিও বিচৰা। আচৰিত কথা, অমাৱস্যাৰ নিশাত চন্দ্ৰও বিচৰা। অজ্ঞানী হোৱাটো ইমানো লাজৰ কথা নহয় যিমানে নেকি শিকিবলৈ ইচ্ছা নৰখাটো হয়। কাৰোবাক যদি তুমি প্ৰেম কৰা তেন্তে ইমানেই কৰা যে যেতিয়াই তেওঁ কিবা বিপদত পৰে তেন্তে চবতকৈ প্ৰথমে কেৱল তোমালৈহে মনত পেলায়।